নমস্কাৰ আন এটা ব্লগলৈ আজি আকৌ স্বাগতম জনাইছোঁ আপোনালোকক। তো আজি মই গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ ৰূপেত উঠি, গতিকে আপোনালোককো দেখুৱাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে ভাইটি আছে আৰু লগতে ভাগিন আছে, সিগৰাকী। আৰু ভাইটিটো আগত গুচি গ'ল। পাই গ'লোঁ। আমি টিকেটটো কৰি লওঁ। আমি উঠি ল'লোঁ আৰু লাহে লাহে যাবলৈ আৰম্ভ কৰিছে। গৈ আছে। ছাইডত বহিবলৈও চিট দি দিছে। আমি থিয় হৈ গৈ আছোঁ আৰু আমি ব্ৰহ্মপুত্ৰ ওপৰত। ৱাও, বহুত ধুনীয়া লাগিছে ওপৰৰ পৰা। চবেই ওপৰৰ পৰা চেলফি তুলিছে, ফটো লৈ আছে। তো আমি ইয়াৰ পৰা নামি ল'লোঁ। তো আমি উত্তৰ গুৱাহাটী পাই গ'লোঁ এতিয়া। ৰূপৱে পৰা নামিলোঁ আৰু এতিয়া আহি আছোঁ দৌল গোবিন্দ মন্দিৰ। বহুত ভাল লাগিলে আহি ৰূপৱেত উঠি। তো যাওঁতেনেও সেইফালে দিয়ে যাম। এতিয়া আমি আহি আছোঁ। চেণ্ডেলযোৰ থৈ লওঁ। কিবা আগতে আমি আপোনালোকৰ ইয়াৰ পৰাই নিছিলোঁ, মাৰ লগত আহিছিলোঁ। তো মন্দিৰ পাই গ'লোঁ আমি। চক ইমান ধুনীয়া লাগিছে মন্দিৰটো চাৰিওফালে। ভৰিখন ধুই লওঁ। আমি যিখিনি শৰাই বস্তু আনিছোঁ সেইখিনি ইয়াত জমা দিব লাগে, সেইকাৰণে আহি আছোঁ। ইয়াত জমা দি আমি আকৌ মেইন দুৱাৰলৈ যাম। প্ৰথমতে ধূপ চাকিকেইটা জ্বলাই লওঁ। আমি ইয়াতে জ্বলাই লওঁ। তেলটো মোক বাকি দিয়ে দেই।
মেইন দুৱাৰখন এতিয়ালৈ খুলি দিয়া নাই, সেইটো কাৰণে সকলোৱে বহি আছে আৰু ভিডিঅ' কৰিব নিদিয়ে, তাত ফটো তুলিব নিদিয়ে। সেৱা কৰি আহিলোঁ। এয়া এতিয়া ক্ষীৰ খাম, ক্ষীৰ দিছে আৰু প্ৰসাদ, কল, নাৰিকল দিছে। এহেঁতি পূৰা খাই আছে, মাইনীয়ে পূৰা খাইছে। হৈ গ'ল, আমি ওলাই আহিলোঁ। ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ আহিলোঁ। এইবিলাক জাহাজবিলাক, নাওবিলাক, সেয়া নাওবিলাক চলা নাই এতিয়া, ৰৈ আছে। লগতে সেইটো হৈছে ৰূপৱে, সেইটো দেখা গৈছেনে নাই জানো ৰ'দত, যোনফালেদি আমি আহিছিলোঁ। তো অকণমান ফটো চটো মাৰিলোঁ আৰু ইয়াত, আৰু এতিয়া যামগৈ। ৰ'দটো বহুত বেছিকৈ দিছে। এইফালে আমাৰ মাইনীগৰাকীয়ে লাইভ কৰি আছে, ইনষ্টাগ্ৰাম লাইভ। এতিয়া যাওঁ ঘৰলৈ। তো ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।